হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আৰু আজি হ'ব এটা নতুন ৰেচিপি মানে আপোনালোকৰ কাৰণে লৈ আছোঁ গাহৰি মাংস। গাহৰি মাংস কেনেকৈ বনাই মই আপোনালোকক দেখুৱাম। তো প্ৰথমতে মই খিৰিকীখন মেলি লওঁ, কাৰণ ধোঁৱাটো ওলাই যাব লাগিব নহয় গাহৰি মাংসৰ। তাৰপাছত দ্বিতীয়তে মই মেলি ল'ম এই দৰ্জাখন। এতিয়া দৰ্জাখন মেলি লোৱাৰ পিছত এয়া মই আপোনালোকক দেখুৱাম আমাৰ বাহিৰৰ অলপমান দৃশ্যটো। এয়া হ'ল আমাৰ বাহিৰৰ দৃশ্য। তো এতিয়া মেইন দৰ্জাটো মাৰিব লাগিব নহয়, এইটো নহ'লে আকৌ এই ভিতৰ চিনটো আহিলে দিগদাৰ হৈ যাব মাংসৰ লগত মিলি গ'লে। তো এইটো মাৰি ল'লোঁ। এতিয়া হ'ল মাংস বনাবলৈ ৰেডি। তো এই আপোনালোকে দেখিবলৈ গৈছে গাহৰি মাংসৰ পিচ শৰ্মা, মইতো বহুত ভাল। আৰু এই আপোনালোকে দেখিবলৈ গৈছে গাহৰি মাংস। এয়া হ'ল আলু, তাৰপাছত পিঁয়াজ, জলকীয়া আৰু হ'ল আপোনাৰ বিলাহী লৈছোঁ, তাৰপাছত ধনিয়া আছে, আদা নহৰু এইটো মই বটি লৈছোঁ, তাৰপাছত ভোট জলকীয়াও আছে, তাৰপাছত পিঁয়াজ এক পিচ লৈছোঁ আৰু তাৰপাছত লাই। আকৌ গাহৰিৰ লগত লাই দিলে আপোনালোকে জানেই নহয় কেনেকুৱা টেষ্টি।